মিছন বিৰুবলাৰ এক্সিকিউটিভ মেম্বাৰ। আমি আজি এটা সজাগতা সভা পাতিছোঁ আৰু মানাছ দাৰাগাঁও ইক' টুৰিজিম ছ'চাইটিৰ লগত গ্ৰীণ এনভাইৰনমেণ্ট টাস্ক ফ'ৰ্চ আমি ইয়াতে সজাগতা সভা পাতিছোঁ কিছুমান বিষয়ৰ ওপৰত, যেনে শিশু শ্ৰমিক, বাল্য বিবাহ, শিশু যৌন শোষণ, মানৱ সৰবৰাহ আৰু এই অন্ধবিশ্বাসবিলাক, মানে সামাজিক ব্যাধিবিলাক কেনেকৈ আঁতৰাব লাগে, কেনেকৈ সজাগ হ'ব লাগে আৰু কি আইন ধাৰাবিলাক আছে, এইবিলাক শিশু সুৰক্ষা শিশু অধিকাৰ মানে উলংঘন হ'লে কি আইনী ব্যৱস্থা আছে, সেইবিলাক বুজোৱা হ'ল। আৰু মই ভাবিছোঁ আমাৰ সজাগতা সভাখন সফল হৈছে আৰু ৰাইজে বুজি পাইছে। কি কৈছে? আমি এনেকৈ সজাগতা সভা পাতি আছোঁ। আমি ওদালগুৰি জিলাত আৰু বাক্সা জিলাত আমি এতিয়া মুঠ 6টা মানে প্ৰগ্ৰেম কৰিলোঁ, সজাগতা সভা পাতিছোঁ, আমি অনুষ্ঠিত কৰিলোঁ। মানে এই মানৱ সৰবৰাহ, বিশেষকৈ ডাইনী হত্যা, মানৱ সৰবৰাহ, এই বাল্য বিবাহ, শিশুৰ যৌন শোষণ এইবিলাকৰ বিৰুদ্ধে, শিশু শ্ৰমিক এইবিলাকৰ বিৰুদ্ধে ৰাইজে সঁহাৰি জনাইছে আৰু তেওঁলোকে আমি পজিটিভ ফিডবেক পাইছোঁ। তেওঁলোকে বুজি পাইছে বুলি আমি অনুভৱ কৰিছোঁ আৰু তেওঁলোকে ভাল পাইছে, কথাবিলাক মানে জাগ্ৰত হৈছে। আজি ইয়াত দাৰাগাঁৱত গ্ৰীণ এনভাইৰনমেণ্ট টাস্ক ফ'ৰ্চ আৰু মিছন বিৰুবলাৰ যৌথ সহযোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত আৰু ছাপোৰ্টত অন্ধবিশ্বাসৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিৱেশ পৰিষদৰ সহযোগত অকল ইয়াতে নহয়, গোটেই অসম জুৰি এই অভিযান আৰম্ভ হৈছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে এই অনুষ্ঠানত যোগদান কৰিছে। আমি গ্ৰীণ এনভাইৰনমেণ্ট টাস্ক ফ'ৰ্চ লগতে মিছন বিৰুবলাই ওদালগুৰি আৰু বাক্সা ডিষ্ট্ৰিক্টত এই সজাগতা সভাসমূহ কৰি আহিছোঁ। যিবিলাক অতি স্পৰ্শকাতৰ এলেকা, সেই এলেকাবিলাকত গৈ আমি এই সভাবিলাক অনুষ্ঠিত কৰিছোঁ। ইয়াৰ উদ্দেশ্যটো হ'ল যে আমাৰ সমাজত ঘটি থকা অন্ধবিশ্বাসসমূহৰ বিৰুদ্ধে আমি যি অভিযান চলাইছোঁ, য'ত আমাৰ বিশেষকৈ ডাইনী হত্যা বা হিউমেন ট্ৰেফিকিং, মানৱ সৰবৰাহ, বাল্য বিবাহ আৰু মানে জীৱ জন্তুৰ লৈ যিবিলাক অন্ধবিশ্বাস জড়িত আছে, দাঁত লৈ, ছাল লৈ যিবিলাক অন্ধবিশ্বাস আছে, সেইবিলাকৰ বিৰুদ্ধে সজাগতা। কিছুমান গছ গছনিও আমি অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কাটি পেলাইছোঁ, সেইবিলাকৰ বিৰুদ্ধে সজাগতা। বিভিন্ন দিশ সামৰি এই সজাগতা সভাসমূহ আয়োজন কৰা হৈছে আৰু এই সজাগতা সভাসমূহ কৰিব যাওঁতে বিভিন্ন দল সংগঠন আগবাঢ়ি আহিছে। যেনেকৈ আমাৰ ইয়াতে আজি মানাছ দাৰাগাঁও ইক' টুৰিজিম ছ'চাইটি আগবাঢ়ি আহিছে। স্বতঃস্ফূৰ্তভাৱে বিভিন্ন সমাজকৰ্মী আগবাঢ়ি আহিছে এই অনুষ্ঠানটোত সঁহাৰি দিবৰ কাৰণে। আমি যথেষ্ট সঁহাৰি পাইছোঁ। ইয়াৰ উপৰি আমি বিভিন্ন ঠাইত যেতিয়া আমি কৰিছোঁ, আমি বিশেষকৈ চাহ বাগান যিবিলাক এৰিয়া আছে সেইবিলাকত আছু তেওঁলোকৰো যথেষ্ট সঁহাৰি আৰু তেওঁলোকৰ লগতে আৰু অন্যান্য যিবিলাক আমাৰ চিভিল ছ'চাইটি অনুষ্ঠান আছে তেওঁলোকো আগবাঢ়ি আহি আমাক ছাপোৰ্ট দিছে। আমি এই অনুষ্ঠানখনত আমি সজাগতাৰ উপৰি এখন তথ্যচিত্ৰ আমি ইয়াতে প্ৰদৰ্শন কৰিছোঁ, যিখন তথ্যচিত্ৰৰ যোগেৰে আমি ডাইনী হত্যাৰ এটা জ্বলন্ত আৰু সঁচা কাহিনী এটা আমি উপস্থাপন কৰিছোঁ, যিটো আমাৰ সমাজত ঘটি আছে। আৰু সেইখন তথ্যচিত্ৰ দেখুৱাই আমি সমাজক সজাগ কৰিব খুজিছোঁ যে তেনেকুৱা ধৰণৰ ঘটনাই আমাৰ সমাজত কেনেকুৱা বিৰূপ প্ৰতিক্ৰিয়া কৰে আৰু তেনেকুৱা অপৰাধীৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ শাস্তিমূলক বিধান আছে বা তেওঁলোকে মুখামুখি হৈছে, পৰৱৰ্তী সময়ত কিমান সমস্যাৰ সন্মুখীন হয়, সেই কথাবিলাকো আমি ৰাইজক জনাই গৈ আছোঁ। আজি আমাৰ মানাছ দাৰাগাঁও ইক' টুৰিজিম চৌহদত আমাৰ দাৰাগাঁও অঞ্চলৰ সমূহ গাঁওবাসীৰ মাজত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। এই সজাগতা সভাখন আছিল বাল্য বিবাহ, অন্ধবিশ্বাস আৰু মানৱ সৰবৰাহৰ ওপৰত। ইয়াত উপস্থিত আছিল মিছন বিৰুবালাৰ তেখেত বিষয়া অনামিকা বৰুৱা বাইদেউ, গ্ৰীণ টাস্ক এনভাইৰনমেণ্ট ফ'ৰ্চৰ বিষয়া দেৱজিৎ বৰা ডাঙৰীয়া, আমাৰ লোকেল SSB 64 বেটেলিয়ন দাৰাগাঁও SSBৰ বিষয়া চিয়াৰ ঠাকুৰ ডাঙৰীয়া আৰু আমাৰ সমগ্ৰ গাঁওবাসী দাৰাগাঁও অঞ্চলৰ আৰু আমাৰ মানাছ দাৰাগাঁও ইক' টুৰিজিম ছ'চাইটিৰ বিভিন্ন সদস্যসকল উপস্থিত থাকে। ইয়াৰ দ্বাৰা আমি আমাৰ ইয়াত আমাৰ এই
ভিতৰুৱা অঞ্চলবোৰত সঘনাই চলি থকা অন্ধবিশ্বাস, কুসংস্কাৰ, ডাইনী জাতীয় আদি যিবোৰ কুপ্ৰথা আমাৰ মাজৰ সমাজবোৰত এতিয়াও কিছু অঞ্চলত আছে, সেইবোৰ দূৰীকৰণৰ কাৰণে আমাৰ এই ব্যৱস্থাখিনি লোৱা হৈছে।